what you're saying. You're flying higher than a plane. মই অংকিতাকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকিতাৰ অৰুণীয়া মনলৈ। আজি আচলতে এইটো কোনো ব্লগ বনাব যোৱা নাই। আজি উপস্থিত আছোঁ মই আমাৰ সকলোৰে মৰমৰ সকলোৰে প্ৰিয় ভাগ্যশ্ৰী শৰ্মাবা। এয়া হ'ল আমাৰ মাজত ভাগ্যশ্ৰী শৰ্মাবা। আৰু সকলোৱে জানে যে অসমত বৰ্তমান সকলোৰে মুখে মুখে এটাই নাম ভাগ্যশ্ৰী বা। হয়, ভাগ্যশ্ৰী বা গ্ৰেজুৱেট হ'ল। ভাগ্যশ্ৰী বাও এগৰাকী ছাত্ৰী আছিলে। গতিকে এতিয়া আমি ভাগ্যশ্ৰী বাৰ মুখেৰে শুনিম যে তেওঁ পঢ়াটো কিয় আৰু আৰম্ভ কৰিলে, মাজতে ষ্টপ হৈ আকৌ আৰম্ভ কৰিলে। ভাগ্যশ্ৰী বা, আপোনাৰ কেনেকুৱা লাগিছে? মানে আমাৰ ধৰক কৰ্মশ্ৰী টেষ্টৰ সৈতে ময়ো এগৰাকী ছাত্ৰী হয়, ময়ো এডুকেশ্যনত পঢ়ি আছোঁ। আৰু ক'বলৈ গ'লে এডুকেশ্যনৰ পলিটিকেলৰ একেলগে ডিপাৰ্টমেণ্ট দেখিছে চাগে আপুনি। হয়, তো আপোনাৰ কেনেকুৱা লাগিলে আমাৰ কলেজত পঢ়ি? প্ৰথমতে মই আমাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজৰ সকলো শিক্ষাগুৰুসকললৈ মই ধন্যবাদ জনাইছোঁ। কিয়নো তেখেতসকলে দিয়া শিক্ষা গ্ৰহণৰ জৰিয়তেই হয়তো মই আজি এনেকুৱা এটা ৰিজাল্ট কৰিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে মোৰ সেই কলেজখনত পঢ়ি খুবেই ভাল লাগিছিলে আৰু মই এতিয়া গৌৰৱ অনুভৱো কৰোঁ যে মানে সেইখন কলেজত মই পঢ়িব পাৰিছোঁ। হয় হয় হয়, আপোনাৰ মানে কেনেকুৱা ফিল, মানে কলেজলৈ কি ক'ব বিচাৰিছে বা আমাৰ নিচিনা ছাত্ৰ ছাত্ৰীসকললৈ কি এটা বাৰ্তা দিব বিচাৰিছে? মই ছাত্ৰ ছাত্ৰীসকলক এইটোৱে ক'ব বিচাৰিম যে যদি মনৰ দৃঢ়তা এটা থাকে, গতিকে নোৱাৰা কামটোতো একো নাইয়ে। আৰু সকলোকে ধৈৰ্য সহকাৰে পঢ়িব ক'ম। তাৰমানে সময়টো বহুত বেছি দীঘলীয়া নহয়। মোৰতো মানে এডমিশ্যনৰ পৰা 9ত এডমিশ্যনৰ পৰাতো এই 7 বছৰটো তেনেকেই চলি গৈছে। গতিকে লাইফত কিবা এটা পাব বিচাৰিলে এই কেইবছৰ কষ্ট কৰি ধৈৰ্য ধৰি যদি সকলোৱে পঢ়ে নিশ্চয় মানে ভাল ৰিজাল্ট কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু নোৱাৰাতো কোনো কাৰণেই নাই। যদি পঢ়ে, ধৈৰ্য ধৰি পঢ়ে, আগ্ৰহ যদি থাকে নিশ্চয় ভাল ৰিজাল্ট কৰিব পাৰিব। আৰু মই আশা কৰোঁ মানে ছাত্ৰ ছাত্ৰীসকলে হয়তো তাৰমানে এইখিনি অকণমান বুজিব যে তাৰমানে ভৱিষ্যতে যদি কিবা এটা ভাল কৰিম বুলি ভাবে যে এই মাজৰ সময়খিনি যাতে মানে ভালকৈ পঢ়ে। বা আপুনি পঢ়াৰ অনুপ্ৰেৰণা কাৰ পৰা পালে? মানে মই নিউজ লাইভতে দেখিলোঁ আপোনাৰ মানে বিয়া হয়তো 13 বছৰ বয়সতে হৈছিলে। তো আপুনি পঢ়াৰ অনুপ্ৰেৰণা কাৰ পৰা পালে? পঢ়াৰ আচলতে অনুপ্ৰেৰণাটো মই কাৰ পৰা পালোঁ বুলি ক'লেও মই এতিয়া ক'ব নোৱাৰিম যে কাৰ পৰা পালোঁ। কিন্তু মই মানে যেতিয়া 22-23 বছৰমান বয়স হৈছে হয়তো, তেতিয়া তাৰমানে মই ল'ৰা ছোৱালী দুটা অকণমান ডাঙৰ হৈছেতো, ইহঁতক মানে মই পঢ়ুৱাই থাকোঁ। তাৰপিছত পঢ়ুৱালে তাৰমানে তেতিয়া মই মানে নিজে অকণমান ভাবিলোঁ যে মানে মই এতিয়া 7লৈহে পঢ়িছোঁ, কিন্তু ইহঁতকতো মই আৰু বেছি লৈ হ'লেতো পঢ়ুৱাব নোৱাৰিম। যদি মই পঢ়িলোঁহেঁতেন তেতিয়াহ'লেতো মই ইহঁতক পঢ়ুৱাব পাৰিলোঁ হয়। তেতিয়া মোৰ মনলৈ আহিলে তাৰমানে মোক মাহঁতেনো কিয় নপঢ়ালে, মোৰ তেতিয়াহে সেই কথাটো মনলৈ আহিলে। তেতিয়া মনলৈ আহিয়ে তাৰমানে মই মাহঁতক তেতিয়া সুধিছিলোঁ আৰু তাৰপিছতে যে তাৰমানে মোক কিয় নপঢ়ালে বুলি। তেতিয়া মাহঁতে ক'লে যে তাৰমানে তোৰ বিদ্যাই নাই বোলে, আৰু জ্যোতিষীয়ে কোনোবাই কৈছিলে, তো সেইকাৰণে তাৰমানে মোক নপঢ়ালে আচলতে। তাৰপিছত কিন্তু মই কম পঢ়িলেও মই পেপাৰবোৰ আচলতে পঢ়িছিলোঁ। কিন্তু মই পেপাৰ পঢ়োঁ মানে এতিয়া দিয়ে পেপাৰবোৰত, আৰু পেপাৰবোৰত মানে ইমান ভাল ভাল কথাবোৰ দিয়ে যে তাৰমানে তাৰ পৰাই আচলতে মোৰ হয়। এনেই কোনেও মোক কেতিয়াও বুজোৱা নাই যে মানে ইমান দিন দেখোন পঢ়া নাই এতিয়া পঢ়, কোনেও কেতিয়াও কোৱা নাই। ঠিকে আছে। আপুনি মানে ক্লাছ 7ৰ পিছৰ পৰা আকৌ মানে পঢ়া আৰম্ভ কৰিলে? মই যেতিয়া তাৰমানে 7ৰ পৰা 8 পালোঁ তেতিয়া মোৰ 1978ত মানে মই এৰিলোঁ আৰু। তাৰপিছত এৰাৰ পিছত তাৰপিছতে মাজতে মানে বহুত গেপ হৈ গ'ল। মানে ঘৰৰ সংসাৰ বা মোৰ মানে ব্যৱসায়ো কৰিছিলোঁ। 1978ত পঢ়ি এৰি এইফালে 2014লৈ তেতিয়া মানে 14তহে মই আকৌ 9ত এডমিশ্যন লৈ এই মাজৰ সময়খিনি মই মানে ঘৰ সংসাৰ ব্যৱসায় এইবিলাকতে ব্যস্ত থাকিলোঁ তাৰমানে। আপুনি হাই ছেকেণ্ডেৰী ক'ৰ পৰা কৰিছিলে? মই এনেইতো 9ততো দক্ষিণ গাঁও হাইস্কুলৰ কাহিলীপাৰা দক্ষিণ গাঁও হাইস্কুলৰ পৰা তাৰমানে মেট্ৰিক পাছ কৰিলোঁ, আৰু হাই ছেকেণ্ডেৰী কৰিলোঁ জাতীয় বিদ্যালয়ৰ পৰা। আপুনি যেতিয়া আমাৰ কলেজত অৰ্থাৎ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজত মানে এডমিশ্যন ল'ব গৈছিলে, কিছু মানে আপোনাৰ কিবা প্ৰব্লেমৰ সন্মুখীন হৈছিলে নেকি? কিছু সমস্যাৰ সন্মুখীন হৈছিল নেকি? হৈছিলে তাৰমানে এনেই এডমিশ্যন লোৱাত অসুবিধা হোৱা নাছিলে, কিন্তু মেজৰ ছাবজেক্টটো লোৱাত মোৰ মানে অকণমান অসুবিধা হৈছিলে।
যে তাৰমানে মই ৰেগুলাৰ আজিকালিতো এনেই জানেই নহয় আৰু মানে T75 যে এইটো নহ'লেতো পৰীক্ষা দিব নিদিয়ে তেতিয়া হয়তো তাৰমানে আমাৰ ছাৰ মেমসকলে হয়তো ভাবিছিলে যে এগৰাকী মহিলাই মানে ৰেগুলাৰ ক্লাছ কৰিব জানো এই তেনেকুৱা মানে সন্মুখীন হৈছিলে সেইটোৱে সন্মুখীন হৈছিলোঁ তাৰপিছত মানে মই যেতিয়া পলিটিকেল ডিপাৰ্টমেণ্টৰ পৰা যেতিয়া ক'লে যে মানে অকণমান অসুবিধা হ'ব বুলি তেতিয়া মই মানে খুব কান্দিছিলোঁ ইমান কান্দিছোঁ নহয় বহুত কান্দিছোঁ তাৰমানে হয়তো মানে এনেকুৱা যে মোৰ মা দেউতা ঢুকাওঁতেও চাগে মই ইমান কান্দা নাই তাৰমানে ইমান কান্দিছোঁ আৰু সেইটো সময়ত মই এগৰাকী মেমৰ কথা নিশ্চয় ক'বই লাগিব আমাৰ অনামিকা মেম যে তেখেতে তাৰমানে নিজেও তাৰমানে ক'লে যে মানে ঠিক আছে হেৰি মানে এখেতক এডমিশ্যন দি দিয়ক এখেতে পাৰিব মই গাত লৈছোঁ সেই যে কথাখিনি ক'লে যে কিন্তু মই সদায় তাৰমানে মনত ৰাখোঁ হয় মোৰ কাৰণে মেমে ইমানখিনি হেৰি কৰিলে তাৰমানে গতিকে মই পঢ়িবই লাগিব তাৰমানে পঢ়ি ভাল ৰিজাল্ট কৰিবই লাগিব তাৰমানে মোৰ তেনেকুৱা এটা মনত মানে ভাব আহিলে আৰু এই যে ভাবিছিলে যে মানে মই 75 ডে মানে ৰেগুলাৰ এটেণ্ড থাকিব নোৱাৰিম সেইকাৰণে তাৰমানে মই সদায়ে যাওঁ তাৰমানে মোৰ আমাৰ লগৰ যিবিলাক ল'ৰা ছোৱালী আছে না তাতকৈ চাগে মোৰে বেছি এটেণ্ডেঞ্চ আছে তাৰমানে আৰু মোৰ কলেজৰ তাৰমানে পঢ়ুৱাবলৈ শিক্ষা যিটো ব্যৱস্থা মোৰ খুবেই ভাল লাগে তাৰমানে মেজৰৰে হওক মোৰ মানে ছাবজেক্ট আছিলে এডুকেশ্যন আৰু ইংলিছ আৰু এছামিছ আৰু প্ৰত্যেকগৰাকী মানে ইমান সুন্দৰকৈ বুজাই দিয়ে মোৰ মানে খুব ভাল লাগে আৰু মেজৰ মানে খুব সুন্দৰকৈ মানে বুজাই দিয়ে তাৰমানে এতিয়া ধৰক আমিতো মানে ষ্টুডেণ্ট হয় আমি অলপ কিবা ঘৰত কাম কৰিলে আমাৰ হয়তো ভাগৰ লাগে ৰাতি পঢ়িব ইচ্ছা নাযায় আপুনিও হয়তো ঘৰত কিছু কাম কৰে আপোনাৰ সেই মানে ইণ্টাৰেষ্টটো কেতিয়াও মানে নাভাঙে হয়তো পঢ়াৰ প্ৰতি বা ৰাতিপুৱা সোনকালে উঠি পেলাই ৰাতি কাম কৰি পেলাই আকৌ ৰাতিপুৱা সোনকালে উঠি কলেজ যোৱাটো আপোনাৰ এইটো মানে প্ৰব্লেম হোৱা নাই সেইখিনি ক্ষেত্ৰত প্ৰব্লেমটো হৈছিলে কাৰণ মই ঘৰৰ ৰন্ধা বঢ়াৰ পৰা আদি কৰি গোটেইখিনিয়ে মই কৰোঁ বজাৰ সমাৰো কৰোঁ বজাৰ কৰা ঘৰৰ কাম কৰা তাৰপিছত ৰন্ধা বঢ়া গোটেইবিলাকে কৰোঁ আৰু ইয়াৰ উপৰিও তাৰমানে ধৰা সমাজত যে কেতিয়াবা নাম হ'লে কাৰোবাৰ ধৰা কোনোবা মৰিলে বা বিয়া সবাহ এইবিলাকতো মই এটেণ্ড কৰিবই লাগিব বা পৰিয়ালত কেতিয়াবা অৱশ্যে মই এনেই কমকৈ ঘূৰোঁ তাৰমানে ঘূৰা ফুৰাটো এনেই কমকৈ কৰোঁ তাৰমানে আৰু মই সময় নষ্ট নকৰোঁ প্ৰথম কথা হৈছে সময় নষ্ট নকৰোঁ আৰু টিভি মই চাওঁ এনেই টিভিও চাওঁ কিন্তু মই বহুত বেছি সময় নষ্ট কৰোঁ তাৰমানে সময় মোৰ কাৰণে বহুত বেছি মানে মূল্যৱান তাৰমানে এতিয়া ভাত বনাই দিছোঁ সময় তাৰমানে মই সদায় চিন্তা কৰোঁ যে কি কৰিলে সময়টো মোৰ ওলাব এই কিবা এটা বহাই দিছোঁ তেতিয়াও মই কিতাপখন লওঁ চাহখিনি খাব লৈছোঁ তেতিয়াও যদি গৰম আছে দেখোঁ মই কিবা এটা শব্দ এটা লিখি লওঁ মোৰ স্পীডটো তাৰমানে বঢ়াব লাগে আৰু গতিকে তেনেকুৱা কৰি মানে সময়টো একেবাৰে নষ্ট নকৰোঁ আৰু যিকোনো কাৰণে কেতিয়াবা বাছত গ'লেও আনকি মই কিতাপখন উলিয়াই লওঁ বেগৰম কিতাপেই তেনেকুৱা তাৰমানে আমিতো এতিয়া মানে বহুত দূৰৰ পৰা আহিলোঁ তাকে আহোঁতে মই মোৰ লগৰজনক কৈছোঁ যে বাই ইমান ভিতৰৰ পৰা মানে গৈছিল নে কলেজ কৰিবৰ কাৰণে অলপো মানে এনেকুৱা নালাগে নে ভাগৰ লাগিছে আজি নাযাওঁ সেইটো ফিলটো আপোনাৰ হয়তো অহা নাছিলে সেইটো কাৰণে আপুনি আজি ইমান ভাল এটা পাৰ্চেণ্টেজ লৈ পেলাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বা আপুনি আগলৈ কি ভাবিছে যে কি কৰিবনে পঢ়িবনে নে কি ভাবিছে এনেই ভাবিছোঁ ইমান বহুত কষ্ট কৰিলোঁ তাৰমানে যেতিয়া মই এডমিশ্যন লৈছোঁ মানে এনেকুৱা কয় যে মানে কিবা মামৰে ধৰা মোৰ যেন মানে মগজটো মানে মামৰে ধৰিছে তেনেকুৱা মামৰে ধৰিছিল নহয় বোলে ধৰিছিলেই চাগে আৰু তেনেকুৱা কাৰণ মনত নাথাকে বস্তুবিলাক বহুত বেছি কষ্ট কৰিব লগা হৈছে বহুত বেছি আৰু মই মানে এই পঢ়াৰ কাৰণে মোৰ মানে নিজৰ ব্যৱসায় মই বাদ দিব লগা হ'ল তাৰমানে সেইকাৰণে মানে ভাবিছোঁ এতিয়া ইমান কষ্ট কৰি পঢ়িলোঁ এতিয়া আৰু 2 বছৰ মানে মই এনেটো পঢ়ি দিম তাৰমানে তেনেকৈ ভাবিছোঁ তাৰমানে আৰু আশাও আছে হয় নিশ্চয় আমাৰ ফালৰ পৰা অভিনন্দন আছে আপুনি কৰিব পাৰিবই আপুনি যিহেতু ইমানখিনি আগুৱাই গ'ল আৰু আমাক ইমান ধুনীয়া অনুপ্ৰেৰণা এটা মানে জনালে আৰু বা এটা কথা সুধোঁ যেতিয়া মানে আপুনি ক্লাছ কৰিব যায় হয়তো আপোনাতকৈ কম বয়সীয়া যিখিনি ষ্টুডেণ্ট আছিলে তেওঁলোকৰ পৰা কেতিয়াবা কিবা প্ৰব্লেম পাইছে নেকি এনেকুৱা ধৰণৰ নাই এনেই মানে যেতিয়া মই কলেজত এনেই লওঁ নহয় চবেই মানে সুধে আপুনি কিহৰ কাৰণে মানে পঢ়িব আহিছে চবেই ভাবে যে মানে কোনেওতো নাভাবে যে মই অকল নিচাৰ কাৰণে পঢ়িব গৈছোঁ মোৰ বহুত আগ্ৰহ আছিল কাৰণে পঢ়িব গৈছোঁ হয়তো বহুতে ভাবে চাগে মানে কি চাকৰি কৰিছে নেকি
ডিগ্ৰীটো নহ'ল সেইকাৰণে আহিছে মানে বেছিভাগে তেনেকৈ ভাবে তাৰমানে আমিও সেইটোৱে ভাবিছিলোঁ প্ৰথমতে যেতিয়া আপোনাক দেখিছিলোঁ তেতিয়া ভাবিছোঁ হয়তো কলেজৰ কোনোবা আগৰ হয় নেকি ষ্টুডেণ্ট আহিছে সেইটো বুলি ভাবিছিলোঁ এতিয়া কোনেও তাৰমানে নাভাবে যে মানে নিচা থকাৰ কাৰণেই যে মই পঢ়িব আহিছোঁ আৰু মানে মই মানে যেতিয়া এডমিশ্যন ল'ব যাওঁ প্ৰথম মানে 9ত তেতিয়া মানে মোক উপদেশ দিছিলে কি আপুনি হেৰিত নাইট স্কুলবিলাক আছে নেকি তাতে মানে এডমিশ্যন তাতে পঢ়ক কিন্তু মোৰ মানে তেনেকুৱা কৰি অকল মোৰ চাৰ্টিফিকেট ল'বৰ মোৰ মন নাই মোৰ চাৰ্টিফিকেট লৈ কি কৰিম এতিয়া শিকিব লাগে মোক বস্তুবোৰ জানিব লাগে তাৰমানে বস্তুবোৰ জানিব লাগে যে তাৰমানে কি মেথছবিলাকনো কেনেকুৱা কৰে মানে চায়েন্সটোনো কেনেকুৱা বস্তু ইমান নতুন নতুন আৱিষ্কাৰ কৰি থাকে মইতো জানিব লাগে মোৰ মানে সেইবোৰ বস্তু জানিবৰ মন যায় আমাৰ দেশখনো কেনেকৈ চলে ৰাজ্যখনো কেনেকুৱা চলি আছে তাৰমানে মই তেতিয়ালৈকে তাৰমানে সেই যেতিয়াই সৰুতে দিলে তেতিয়া এই চৰকাৰ কিবা এইবিলাক মানে আৰু একেবাৰে নাজানো কিনো চৰকাৰ এনেকুৱা লাগে আৰু তাৰমানে তাৰপিছত মানে মোৰ নিজে অনুভৱ কৰিলোঁ যে নহয় বস্তুবোৰ আমি জানিব লাগে তাৰমানে বা খুবেই ভাল লাগিল আপোনাৰ কথাখিনি শুনি মানে কি ক'ম আৰু আপুনি মানে এইটো প্ৰুফ কৰিলে যে ভাগ্য নিজে লিখিব পাৰি ভাগ্য আগৰ পৰা যিটো ভাগ্য আছে সেইটো নহয় নিজৰ কলমেৰে নিজৰ ভাগ্য লিখিব পাৰে আপোনাৰ এতিয়া আমাৰ যিখিনি দৰ্শক আছে আমাৰ এই ভিডিঅ'টো হয়তো গোটেই আমাৰ ষ্টুডেণ্টছখিনি হওক টিচাৰ্ছ আমাৰ মৰমৰ সৰু ভাইটি ভণ্টিসকলেও চাব তো তেওঁলোককো এটা কথাই কওঁ যে ভাগ্যটো নিজৰ হাতেৰে লিখা আমাৰ বায়ে যেনেকৈ ভাগ্য বাক কৈছিলে কোনোবা জ্যোতিষীয়ে কৈছিলে যে তেওঁৰ হেনো ভাগ্য নাই সেইটো কাৰণে নপঢ়ালে হয়তো বা আপুনি যদি আগতে ধৰক বিয়া নোহোৱাকৈ আগতে যদি পঢ়িলে হয়তো তেতিয়াই আগবাঢ়ি যাব পাৰিলেহেঁতেন তেতিয়াই আগবাঢ়ি যাব পাৰিলে হয় কিন্তু বায়ে নিজৰ ভাগ্য নিজে লিখিলে সেই জ্যোতিষীজনী যে ক'ত জানো আছে ধৰি আনি পেলাই তেতিয়া ক'ব লাগিব যে নাই মই আজি পঢ়িব পাৰিলোঁ ধন্যবাদ বা আপোনাক মানে খুবেই ভাল লাগিল আপোনাক লগ পাই পেলাই তো আমাৰ এই মানে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ কিন্তু তাৰ আগত সৰু এটা কথা কওঁ যে এই ভিডিঅ'টো শ্বুট কৰাত আৰু ইয়ালৈ পোৱাত মানে ভাগ্যশ্ৰীবাৰ ঘৰলৈ পোৱাত সকলোতকৈ বেছি সহায় কৰিছে আমাৰ হিমাংশু দা কম নমস্কাৰ আমাৰ ভিউৱাৰ্ছসকললৈ আমাৰ অংকিতাৰ উৰণীয়া মন চেনেলটো যাতে লাইক কমেণ্ট ছাবস্ক্ৰাইব আমি পাই যাওঁ তাৰে মই কামনা কৰিলোঁ আৰু ইয়াৰো এটা ইউটিউব চেনেল আছে যিটো মই দি দিম মোৰ ডিছক্ৰিপশ্যনত দি থৈ দিম চেনেলটো চাব কি আছিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' পাই থাকিব নেক্সট টাইমলৈ আমাৰ চেনেলটোৰ নাম হৈছে 10 Buddies আৰু কৰিব তেন বাই বাই টাটা আৰু লগ পাম নেক্সট ভিডিঅ'ত